নমস্কাৰ বন্ধুসকল, কেনে আছে? পুনৰ আপোনালোকৰ মাজলৈ আহি আছো এটা কবিতাৰ জৰিয়তে। শুনি থাকক কবিতাটো, শুনি নিশ্চয় ভাল পাব। মানৱ নৰলেও প্ৰকৃতি যে পৰিপূৰক, নিশ্চয় জান পলম নকৰি বলক কবিতাটো শুনি লওঁ। কবিতাৰ শিৰোনাম মানৱ নৰলেও প্ৰকৃতি পৰিপূৰক। মানৱ বিহীন ভাৱেও প্ৰকৃতি পৰিপূৰক, কিন্তু প্ৰকৃতিৰ অবিহনে মানৱ জীৱন ধ্বংস। প্ৰকৃতিৰ ঋণী সকলোটি মানৱ প্ৰাণী, প্ৰকৃতিৰ দৃষ্টিত সকলো সমান, কেউ নাই উচ্চ কিম্বা নিজ। নিজকে জীৱশ্ৰেষ্ঠ প্ৰাণী বুলি কোৱা এই মানৱ জাতিয়ে আই প্ৰকৃতি ক্ষীৰতী গাই ৰূপেহে ব্যৱহাৰ কৰি আহিছে অতদিনে। মানৱ জাতিৰ নিজ অভাৱ পূৰ্ণ কৰিবলৈ, বিলাসিতাৰে জীৱন কটাবলৈ আই বসুমতীক অনগল ক্ষতি সাধন কৰিছে। ঠেলিৰে দিনক দিনে ধ্বংসৰ গৰিষালৈ এই জীৱস্থ মানৱে হয়তো পাহৰি যায়, মানৱবিহীনভাৱেও প্ৰকৃতি যে পৰিপূৰক। ধন্যবাদ। বন্ধুসকল, কবিতাটো শুনি কেনে পালে? যদি কবিতাটো শুনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। যদি এনেকুৱা কবিতা আৰু ভিডিঅ' চাবলৈ আপোনাৰ আগ্ৰহ আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে থকা টিলিঙাটো প্ৰেছ। তেতিয়া মোৰ প্ৰতিটো ভিডিঅ' আপুনি চাই থাকিব। তেনেহ'লে এতিয়ালৈ বাই বাই।